आने के लिए डीआईडी से अच्छा मंच उसके लिए नहीं हो सकता। पहले परफॉर्मेंस देखते हैं फिर बात करते हैं, ठीक है? रेडी? यस सर। आपने इसे डांस करने के लिए जमीन दी है, अब ये मंच इसे आसमान देगा। DID Little Masters. उनका मम्मी पापा ने बोला कि डांस तो कराना चाहते हैं पर हम लोग ही नहीं भर पाएंगे। मैं दीपिका मैम के घर में 2 साल से डांस सीखने के लिए रह रहा हूँ। এতিয়া আপোনালোকে সকলোৱে গম পাইছে নিশ্চয় যে আমাৰ গোলাঘাট জিলাৰ মেৰাপানী আৰু শিশুপানী অঞ্চলৰ আমাৰ সীমামূৰীয়া অঞ্চল খুব ভিতৰীয়া অঞ্চল সাংঘাতিক গাঁৱৰ পৰা খুব দুখীয়া পৰিয়ালৰ এটি সুসন্তান আমাৰ আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো DID লিটল চেম্পিয়ন যি ডান্স কম্পিটিশ্যন এই ডান্স কম্পিটিশ্যন গৈ আজি আমাৰ নিজকে উজ্বলাই তুলিব সক্ষম হৈছে আৰু তেখেতৰ জৰিয়তে আমাৰ এই খুব ভিতৰীয়া অঞ্চলটো সুনাম কঢ়িয়াই আনিব বুলি আশা কৰিছোঁ আৰু অসমখনৰ নাম তেখেতে আমাৰ সুনাম কঢ়িয়াই আনিব বুলি আমি আশা কৰিছোঁ। গতিকে সকলো অসমবাসী যাতে তেখেতক ভৱিষ্যতে যাতে আৰু আগুৱাই যাব পাৰে তাৰ বাবে সকলো অসমবাসী যাতে তেখেতলৈ আশীৰ্বাদ কৰে তাৰ বাবে আমি সমূহ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ। মই নৱজিতৰ মোমাইক হওঁ। নৱজিতৰ দেউতাকে এনেই এতিয়া সদ্যহতে তেখেতলোকৰ এটা দোকান আছে সৰু মুৰুৱাকৈ এনেই, যিহেতু আমাৰ এটা চক এইটো সাংঘাতিক চক তাতে দোকানো আছে, তাত মাকে থাকে দোকানখনত আৰু দেউতাকে সাপ্তাহিক বজাৰৰ যিটো কি সামগ্ৰীসমূহ বজাৰৰ সামগ্ৰীৰ কাৰণে গাড়ী এখন চলায়, সেই গাড়ীখনৰ সেই সাপ্তাহিক বজাৰৰ বস্তুসমূহ অনা নিয়া কৰে।